ফ্ৰেছ হ'লো ফ্ৰেছ হৈ আকৌ বিচনাতে এই আমাৰ খুৰা ল'ৰাটো আহিলে ইয়াৰ লগত অলপ খেলোঁ আৰু কিনো কাম কৰিম কাম চাম নাই বল নহয় কি কৈতা গদ হেল্ল' কৈ দে হেল্ল' কি খবৰ ভালনে তোমালোকৰ ভালনে হাই ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া শ্বেয়াৰ চুমা এটা দি দিয়া ভালকে এই আমাক খুৰা ল'ৰা চুমা এটা দিয়া চুমা এটা দি দিয়া চুমা এটা চবকে চুমা এটা দি দিয়া চুমা এটা দি দিয়া এনেকৈ দি দিয়া ভালকে 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 বল আমি উঠি যাওঁ বাহিৰ যাওঁ ক বাহিৰ যাওঁ বাহিৰ চুমা এটা চুমা চুমা ভালকে চুমা এটা চুমা এটা চুমা 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 মজা হেই গাইজ গুড মৰ্ণিং সকলোকে মিলন কুটাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ মানে উঠাই নাই শুই আছোঁ কাৰণ ঠাণ্ডা দিন ন এতিয়া 9টা বাজি গ'ল এয়া বিচনাতে আৰু বাকী আজি মানে ভিডিঅ'টো বনাব লৈছোঁ মানে মইনো ঘৰত দিনৰ দিনটো কি কৰোঁ ক'ত যাওঁ আৰু ঘৰখনৰ লগতে সকলো দেখাম ভাবিছোঁ বাকী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই উঠোঁ আৰু এতিয়া কাৰণ ইমান টাইমো শুই থাকিব নোৱাৰি ন তাৰপাছত আৰু যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিমান পাৰে লাইক কৰিব কমেণ্ট কৰিব বাকী বলক এতিয়া উঠি লওঁ কি কৰোঁ কি নকৰোঁ চব দেখাই থাকিম চকু মেলিবই পোৱা নাই ফ্ৰেছ হ'লো ফ্ৰেছ হৈ আকৌ বিচনাতে এই আমাৰ খুৰা ল'ৰাটো আহিলে ইয়াৰ লগত অলপ খেলোঁ আৰু কিনো কাম কৰিম কাম চাম নাই বল নহয় কি কৈতা গদ হেল্ল' কৈ দে হেল্ল' কি খবৰ ভালনে তোমালোকৰ ভালনে হাই ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া শ্বেয়াৰ চুমা এটা দি দিয়া ভালকে এই আমাক খুৰা ল'ৰা চুমা এটা দিয়া চুমা এটা দি দিয়া চুমা এটা চবকে চুমা এটা দি দিয়া চুমা এটা দি দিয়া এনেকৈ দি দিয়া ভালকে 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 বল আমি উঠি যাওঁ বাহিৰ যাওঁ ক বাহিৰ যাওঁ বাহিৰ চুমা এটা চুমা চুমা ভালকে চুমা এটা চুমা এটা চুমা 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 মজা ভালকে ভালকে আমি আহিছোঁ আমাৰ মাহঁতৰ ওচৰতে ধান দাই আছে গম পায় আৰু ন আঘোণমহীয়া ধান দাই বুলি বাকী বলক মাহঁতৰ ওচৰলৈকে যাওঁ ধান দাই থকা চাওঁগৈ আপোনালোককো দেখুৱাওঁ এয়া আহি আছোঁ আমি পথাৰলৈ চাই থাকক পাইছোঁহি আৰু বেছি টাইম নাই আৰু সেই মাহঁতে ধান দাই আছে আধা আধি হ'লেই আৰু ধান দাই মাহঁত বুলিয়ে নহয় বহুত দাৱনি আছে আৰু গম পায় ন আঘোণমহীয়া আৰু সকলো মানুহ পথাৰতে ব্যস্ত থাকে বুলি ৱাও এমুঠি চালে চকুৰুৱা দেখি ভালে লাগি যায় তোমাৰে হাঁহিটি ইমান যে ধুনীয়া দেখি ভালে লাগি যায় এয়া আমাৰ মাহঁতে ধান দাই আছে চাওক এয়া আমাৰ মা এয়া আইতা এইফালে আৰু আছে বেলেগ মানুহ এয়া আমাৰ খুৰী চাই লওক এখন সোণালী পথাৰ আঘোণ মাহৰ এয়াই আমাৰ পথাৰ কি হৈছে খুৰী ইমান লেটকৈ আহিছে যে নাই কৰা ভিডিঅ' তামোল মেইন নহয় ধান কটা মেইন ধান কাটো আজি আনি নকয় দেই নিপিন্ধে হাই নিপিন্ধে ধান ল'ব লাগিছে নেকি চাব লাগিছে গাইছে আমি পথাৰৰ পৰা ঘৰলৈ আহি আছোঁ ঘৰত গৈ মানে গা চা ধুৱাই নাই ৰাতিপুৱা মুখ চুখে ধুইছোঁ আৰু গা চা ধুব লাগিব গা চা ধুই আকৌ ক'ত কি আছে কি কৰিম সকলো দেখাই থাকিম এতিয়া ঘৰলৈ আহি আছোঁ খোজ চোজ কাঢ়ি ফোপনি উঠি গৈছোঁ আৰু এইখন হৈছে আমাৰ এল পি স্কুল মানে কি আৰু মই পঢ়া এল পি স্কুলখন দেখিছে ন আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁৱেই দেখিলে আমাৰ পথাৰৰ সেয়া মাহঁতে ধান দাই আছে
বাকী এতিয়া আমি ঘৰলৈ আহিছোঁ ঘৰলৈ গাইছ এতিয়া আহি আছোঁ মই আমাৰ ঘৰৰ ওচৰৰ মানে যোনখন ব্ৰহ্মপুত্ৰ নদী আছে তাত আহিছোঁ এই গামোচা চামোচা লৈ মানে গা ধুব আহি আছোঁ অথনি আৰু মুখ হাত ধুই ফেচ চেচ লৈ এতিয়া গা ধুব আহি আছোঁ ঘৰৰ ওচৰতে আৰু যেতিয়া নদীখনতে গা ধুম বুলি আহিছোঁ আৰু গা চা ধোৱাও বহুত দেৰি হৈ গৈছে দেৰিটো কৰিবলগীয়া ন ৰ'দটো ওলালেহে গাটো ধুব লাগে ঠাণ্ডা দিনৰ কথা তাৰপিছত মানে আৰু এটা কথা গা চা ধুই মানে এই আমাৰ NGO ফালৰ পৰা এখন মিটিং আছে সেই মিটিংখনলৈ যাব লাগিব অলপ আগত ফোন কৰিছিল এতিয়া গা চা ধুই ভালদৰে ৰেডি হৈ লওঁ আৰু এয়া আমি গা ধুবলৈ পূৰা ৰেডি এতিয়া গা ধুম সেয়া মোৰ লগত আছে সেইকেইজন পাৰ্টনাৰ পূৰা গা ধুম এতিয়া পূৰা ফুল এনজয় নদীত ব্ৰহ্মপুত্ৰত এইখন হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী এতিয়া পূৰা ফুল এনজয় ব্ৰহ্মপুত্ৰত দেৱ কি সলাইছ জাঙিয়া সলাইছ পক ওলাই যাব A few moments later. গাড়ী চলাই মেলি হ'ল হোৱাৰ পাছতে গাড়ী গ'ল সেই গাড়ীত উঠি আহি আছোঁ जलते दिए গাইছ আহি আমি মানে আজি য'ত মানে NGO মিটিংখন হ'ব আমি তাত পালোহি মানে আজি NGO মিটিংখন হ'ব মানে আমাৰ মানে বেঙেনাটিত থকা এখন ৰিজৰ্টত সেই ৰিজৰ্টখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট আহি আমি তাত পালোহি এতিয়া মিটিং হ'ব আৰু তাত মানে মিটিং মানে আমাৰ ড্ৰামা এটা মানে বাটৰ নাটক এখন হ'ব সেই বাটৰ নাটকত এতিয়া মানে আমি অলপ অভিনয় কৰিব লাগিব আৰু তাৰপিছত মানে সেই নাটকখন যেতিয়া আমি কৰি থাকিম তেতিয়া মই ভিডিঅ'টো কৰিব নোৱাৰিব পাৰোঁ আজিৰ দিনটো আজি এয়াই আছিল আৰু তাৰপাছত আজি দেখাম এতিয়া ৰিজৰ্টখনৰ পৰিৱেশ এটা বোলক আমি তাত গৈ লওঁ